হেল্ল' ফ্ৰেণ্ডছ, ব্লগাৰ মিডু চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই বহুদিন ভিডিঅ' দিয়া নাই, আজি ভাবিলোঁ এটা ভিডিঅ' বনাওঁ মানে যোৱা 7 নৱেম্বৰ তাৰিখে আমি বোকাখাতলৈ গৈছিলোঁ। বোকাখাতত মানে মোৰ ভণ্টিৰ ঘৰ আছে, ভণ্টিৰ ঘৰলৈ গ'লোঁ। তাৰপৰা অৰ্কিড উদ্যানো চাই সিহঁতৰ ঘৰৰ পৰা অলপ দূৰ হয় বাৰু অৰ্কিডলৈ, 18 কিলোমিটাৰমান হ'ব। অৰ্কিড উদ্যান চাবলৈ গৈছিলোঁ আমি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব, স্কিপ নকৰাকৈ। আমি অৰ্কিডত কি চালোঁ সকলোবোৰ পিছে চাব নোৱাৰিলোঁ। কি চালোঁ আপোনালোকক মই দেখুৱাই গৈ থাকিম। আৰু এটা কথা কওঁ আপোনালোকক, যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব। এয়া মোৰ ভণ্টি আৰু ভনীজোৱাই, সিহঁতৰ ঘৰৰ পৰা আমি অৰ্কিডলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলোঁ। আমি 7 নৱেম্বৰ তাৰিখে গৈছিলোঁ, কিন্তু ভিডিঅ'টো অলপ দিয়াত পলম হ'ল, তাৰ বাবে মই দুখিত। এয়া আমি অৰ্কিডলৈ গৈ আছোঁ। অৰ্কিডত কি চাওঁ আমি আপোনালোকক সকলোবোৰ দেখুৱাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰি জনাবচোন কেনে পালে মোৰ ভিডিঅ'টো চাই, আৰু অৰ্কিড চাই কেনে পালে আপোনালোকে। অৰ্কিডখন সঁচাকৈ বহুত ভাল লগা, প্ৰাকৃতিক পৰিৱেশবোৰ বহুত সুন্দৰ। আচলতে এয়া বোকাখাতৰ ফালে প্ৰাকৃতিক পৰিৱেশবোৰ অতি সুন্দৰ হয়। আমি বোকাখাতলৈ 11:30 মানত হেল্ল' পালোঁগৈ ফ্ৰেণ্ডছ, বোকাখাত গৈ। আমি এতিয়া তাৰপিছত ভণ্টিৰ অৰ্কিডলৈ ঘৰৰ পৰা যাওঁতে আহিলোঁ। সিহঁতৰ 2মান আহি বাজিলে। পেলাই এতিয়া অৰ্কিডলৈ যাওঁ। আপোনালোকে চাই আপোনালোকৰ গৈ অৰ্কিডত থাকক কি চাওঁ ভিডিঅ'টো দেখুৱাই গৈ শেষলৈকে। থাকিম। আমি কি ভিডিঅ'টো চালোঁ আপোনালোকে দেখুৱাই গৈ কণ্টিনিউ থাকিম। কৰি যাব। সেয়া আমাৰ ভণ্টি ছোৱালী আৰু আমাৰ ছোৱালী আগত বহি গৈছে। আমি অৰ্কিডলৈ যাম এতিয়া। তাহাঁতৰ আজি পূৰা ফূৰ্তি। সেয়া আমি অৰ্কিডৰ মেইন ৰোডৰ পৰা বাওঁ চাইডে সোমাই আহিলোঁ। সোমাই আহি পেলাই অলপ যোৱাৰ পিছতে অৰ্কিড পালোঁ। সেয়া আপোনাৰ অৰ্কিড উদ্যানৰ মেইন গেটখন হয়। আমি ইয়াতে প্ৰথমতে টিকেট চাব, তাৰপিছতহে আমাক সোমাবলৈ দিব। প্ৰথমতে আমি গৈ আছোঁ অৰ্কিডলৈ বুলি। এয়া চাওক, মেইন গেটখন হয়। আৰু ভিতৰত কেনেকুৱা পৰিৱেশ আপোনালোকক দেখুৱাই গৈ থাকিম। সকলোবোৰ চাবলৈ সময় নহ'ল বাৰু। যিবিলাক চাইছে চাওক, টিকেট চাইছে আমাৰ। টিকেট চোৱাৰ পাছতহে মই, মোৰ মানুহজন, ছোৱালীজনী, ল'ৰাটো মোৰ আৰু ভণ্টি ছোৱালীজনী গৈছিলে। জোঁৱাই যাব নোৱাৰিলে যিহেতু ঘৰত কাম আছিলে। আমি 4জন আৰু ভণ্টি ছোৱালীজনী গৈছিলোঁ। এয়া অৰ্কিডত এলাও আছে নহয় ভিডিঅ' কৰা? টিকেট ঠিক দেখুৱাৰ আছে, মই পিছতে আমি অন কৰি লৈছোঁ চাবলৈ দেই, ল'লোঁ পিছত তেতিয়া প্ৰথমতে চাব পাৰিম। ফুলৰ আৰু অৰ্কিডৰ কিছুমান বাগিচা। এয়া চাওক, চাই যাওক আপোনালোকে সুন্দৰকৈ তেওঁলোকে বুজাই গৈ থাকিব। যিবিলাক আপোনালোকে চিনি নাপায়, তাত থকা কৰ্মকৰ্তাসকলে ধুনীয়াকৈ আপোনালোকক বুজাই যাব। মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম কি চাইছোঁ আৰু তেওঁলোকে কেনেদৰে বুজাইছে সেয়াও অকণমান দেখুৱাই যাম আপোনালোকক। চাই যাব আপোনালোকে। আৰু অলপ দেৰি পিছতে সম্পূৰ্ণ মৰহি যাব। এইটো মানে খুব বেছি 12 ঘণ্টামানহে থাকে। বহুত সুন্দৰ অৰ্কিডেৰে ভৰপূৰ এয়া আমাৰ অৰ্কিড কপৌ ফুল উদ্যানখন। তাৰ উপৰিও বিভিন্ন ধৰণৰ ফুল আছে আৰু কপৌ বিভিন্ন ফুলৰ ধৰণৰ নিচিনা অলপ ন? বনৌষধ আছে আৰু কি আছে আপোনালোকে চাই যাওকচোন। পুষ্পক উদ্ভিদকে অৰ্কিড বুলি কোৱা হয়। এইটো ডান্সিং লেডি, নাচি থকা নাচনীৰ নিচিনা লাগে, ৰঙা ফ্ৰক পিন্ধি পেলাই। এইটো মাটি কপৌ, কেলেন্থিছ সালভিটিকা, গ্ৰাউণ্ড অৰ্কিড হয়। এইটো ভেণ্ডা চিৰুলিয়া, এইটো এনডেঞ্জাৰ্ড স্পিচিছ হয়। মানে এইটো প্ৰায় বিলুপ্ত হ'ব ধৰিছে এইটো প্ৰজাতি। ঠিক আছে। এইটো কেটলিয়া। ৰ'বা। Wow. Wow. What did you son? আৰু বেলেগ প্লান্ট সেই গছৰ পৰা অকমান
এইটো কাৰণটো হ'ল অৰ্কিডৰ গুটি লাগে এনেকুৱা চিডছ থাকে তাৰ ভিতৰতে মিলিয়নছ অফ পাউডাৰী চিডছ থাকে বটছটো যেতিয়া ব্ৰাছ হয় বতাহত উৰি যাব পাঁচটা চেইন থাকে এটা মডিফাই ইয়াতে 6টা পাতি আছে আমাৰ ইয়াত বাহিৰৰ পৰা নাছে ন এটা দুটা স্পিচিছ আছে কিন্তু এইবিলাক মেক্সিমাম আমাৰ ৱাইল্ড কালেকশ্যনটো নৰ্থ ইষ্টৰ হয় যোনটো আপুনি পাৰ্পল এণ্ড হোৱাইট বিয়া বুকেছে সজাবলৈ ব্যৱহাৰ কৰা এইটো চব বাঘৰ দাৰি ফুল ব্লেক ফ্লাৱাৰ বাঘৰ দাৰি আৰু সেইখিনি আছে হোৱাইট ৰেড ফ্লাৱাৰ মানে তাৰ দুটা পাহিটো হোৱাইট হয় বগা হয় এইটো কেটলিয়া এইটো চবকে সাধাৰণ কাটিপাত এনেকৈ জীয়াই আছে ইয়াতো আমি এনে জংঘলত থাকিলে তাত কোনো নিউট্ৰিশ্যন প্ৰভাইড কৰিবলৈ নাযায় স্প্ৰে কৰিবলৈ নাযায় আৰু সেইকাৰণে মানে ক্লাইমেট কণ্ডিশ্যনটো তেনেকুৱা থাকে সেনেকুৱা পৰিৱেশ থাকে তাৰ পৰা সেইটো লৈ পেলাই জীয়াই এয়া আমি এফালৰ পৰা যিমান পাৰোঁ চাবলৈ চেষ্টা কৰি আছোঁ। ইয়াত কলচি উদ্ভিদো আছে, বিভিন্ন ধৰণৰ উদ্ভিদ আছে। কলচি উদ্ভিদ যিহেতু পতংগভোজী হয়, আমাৰ ল'ৰাটোৱে ভালকৈ চিনি নাপায়, তাক দেখুৱাই দিলোঁ মই ইয়াতে। এইটো কলচি উদ্ভিদ, ইয়াতে পোক পতংগ সোমালে তেওঁলোকে খাব পাৰে। কলচি উদ্ভিদ মানে কি তাক ভালদৰে বুজাইও দিলোঁ, সেই কলহটোতে কেনেকৈ পোক পতংগখিনি সোমোৱাৰ পিছত তেওঁলোকে তাক নিজৰ খাদ্য হিচাপে গ্ৰহণ কৰে। এয়া চাওক আৰু কি আছে দেখুৱাই গৈ আছোঁ। যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। যিবিলাক চাইছোঁ সকলোবোৰ চাবলৈ বাৰু আমাৰ সময় নহ'ল, যিহেতু আমি তাত গৈ পোৱাত দেৰি হৈছিলে। সেয়েহে কি পাৰোঁ চাই গৈছোঁ, আপোনালোকে চাই যাব। তাত গৈ পেলাই মৰি যায়, ওলাব নোৱাৰে আৰু তাৰ যোনটো নাইট্ৰজেনটো ফৰ্ম হয় আকৌ ৰিচ ছাপ্লাই কৰে। এইটো ডেনড্ৰবিয়াম হিবিকি, এইটো কিনিলে আপোনাৰ 2-3 মাহমান থাকে। সেইকাৰণে অৰ্কিড পৰাচয় মানে নাৰিকল গছটো আনি তামোল গছত লগাই গছজোপাই মানে এনেকুৱা ক্লাইমেটটো প্ৰভাইড কৰে। গছতে চাউণ্ডটো পোৱা যায়, চাৰ্কুলেশ্যনটো ভাল হয়। বৰষুণ পৰিলে যিমান পাৰ্চেণ্টেজ তেন্তে ৱাটাৰটো লাগে এবজৰ্ব কৰিলে। প্ৰজাতিটো বেলেগ হয়। এইটো অলপ ওখ হৈছে বেছি। বিনছ এটাহে ধৰিছে, মানে আমি হাতেদিহে পৰাগ যোগ কৰিছিলোঁ। এইটো ন? হয়, এই শকত কৰি পেলাই জলকীয়া নিচিনা আছে। এয়া আমি বিভিন্ন ধৰণৰ অৰ্কিড চোৱাৰ পাছতে এটা সংগ্ৰহালয়ত সোমালোঁ, য'ত পুৰণি বিভিন্ন ধৰণৰ সামগ্ৰীৰে ভৰপূৰ আছে। বিভিন্ন জনগোষ্ঠী, বিভিন্ন ধৰণৰ দোলা, সেই মাজৰখন আহোম ৰজাদিনীয়া কেঁকুৰা দোলা ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। আমাৰ ইয়াত সংৰক্ষণ কৰি ৰাখিছে আৰু বিভিন্ন ধৰণৰ কইনানিয়া দোলা, কেঁকুৰা দোলা, উৰাল আছে, বিভিন্ন ধৰণৰ বাঁহ বেতৰ সামগ্ৰী আছে। তাৰ পাছতে ইয়াতে বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন তেওঁলোকে ব্যৱহাৰ কৰা পাত্ৰ আছে, আৰু পুৰণি ৰজাদিনীয়া তৰোৱাল আছে আৰু কি আছে আপোনালোকে চাই যাওকচোন। তাৰপিছত এই আমি বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ তাঁতশাল দেখিবলৈ পালোঁ আৰু আমাৰ অসমীয়া নাঙল জুৱলি আদি সকলোবোৰ সুন্দৰকৈ সজাই ৰাখিছে তাত। সঁচাকৈ বহুত সুন্দৰ, ভাল লাগিলে সেইদিনাখনি আমাৰ অৰ্কিড চাই। যিসকলে চোৱা নাই এবাৰ নিশ্চয় চাবলৈ যাব, বহুত সুন্দৰ হয়। আমাৰ অসমৰ গোলাঘাট জিলাত যে ইমান এটা সুন্দৰ এখন উদ্যান আছে, তাৰ বাবে আমি গৌৰৱান্বিত। কাৰণ আমি গোলাঘাটবাসী হিচাপে গৌৰৱ অনুভৱ কৰোঁ। ইমান ধুনীয়া এটা সংগ্ৰহালয় আছে আৰু বিভিন্ন ধৰণৰ বিভিন্ন জেগাৰ বা অসমৰ বাহিৰেও বিভিন্ন লোক আহি ইয়াত চাবলৈ আহে। এই উদ্যানখন সেইদিনাখনি আছিলে বাৰু, আমি সেইদিনাখনি দেওবাৰ আছিলে, মানুহ বহুত হৈছিলে। এয়া চাই যাওক। এইটো সৰিয়হৰ ধানি চেলপেৰা চেপিতে উলিয়াইছিল। এয়া চাওক, কাৰ্বিসকলৰ এখন কঁকালশাল হয়। এই মহিলাগৰাকীয়ে সুন্দৰকৈ বৈ আছে, আমাক বৈ দেখুৱালে কেনেদৰে ইয়াক বোৱা হয়। কঁকালত ভৰাই পেলাই আমাক দেখুৱাই গ'ল। তাৰপিছতে অসমীয়া শাল, বঙালী শাল, বিভিন্ন ধৰণৰ মিচিং শাল দেখিবলৈ পালোঁ। আমি সকলোবোৰ ভালদৰে চাই গ'লোঁ যিমান পাৰোঁ।
আপোনালোকৰ চাই যাওক, মই দেখুৱাই গৈছোঁ যিমান পাৰিছোঁ আপোনালোকক, যিসকলে চোৱা নাই ভিডিঅ'টো খালি শেষলৈকে চাই যাব, স্কিপ নকৰাকৈ। যদি ভাল লাগে আকৌ কৈছোঁ লাইক এটা কৰিব, আকৌ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব মোৰ চেনেলটো। কি ঘৰ? বাঁহ-বেতৰ সামগ্ৰী, তাৰপিছত চাংঘৰ, আকৌ বিভিন্ন জনগোষ্ঠীৰ সাজপাৰ আদি দেখিবলৈ পালোঁ। ইয়াত চাংঘৰ হয়, সকলো মই দেখুৱাই গৈ আছোঁ। সামগ্ৰী আছে, এখন ফটো দেখিছিলোঁ, কাৰ ফটো ভালদৰে মই নাজানো বাৰু। ইয়াত ধুনীয়াকৈ বন্ধুৱাই থোৱা আছে ৱালতে। মই নাজানো দা। ইন্দ্ৰজিৎ গগৈ বাৰু নামটো কোন হয় মই নাজানো। একো নাই এইবিলাক। তাৰপাছতে আকৌ ইয়াত অসমৰ মেপ এখন দেখিবলৈ পালোঁ। নামঘৰত থাকে যে দেখিছা নাই ইয়াত? ফটো আছে, আসন মম কৰি দিয়া আছে দেই। আৰু বাদ্যযন্ত্ৰসমূহো দেখিবলৈ পালোঁ। সুন্দৰকৈ সজাই ৰাখিছে, সঁচাকৈ অতি মনোমোহা হয় পৰিৱেশ। এয়া চাওক, বিভিন্ন জনগোষ্ঠীৰ সাজপাৰবিলাক এনেকৈ ওলমাই ৰাখিছে, বাঁহ-বেতৰ সামগ্ৰী আছে, অসমীয়া জাপি আছে। তাৰ পাছতে এখন ফুলৰ বাগিচা দেখিবলৈ পালোঁ, অতি সুন্দৰকৈ মনোমোহাকৈ সজাই ৰাখিছে। কি কি উদ্ভিদ হয় তাত লিখিও দিছে বাৰু বেছিবিলাকতে, আমি ভালদৰে চাব নোৱাৰিলোঁ আৰু পটাপট চাই যাবলগীয়া হ'ল যিহেতু সময় কম। তাৰপিছত আমি আকৌ গোলাঘাটৰ কমাৰ বন্ধালৈ ঘূৰি আহিব লাগিব, আমাৰ ঘৰ কমাৰ বন্ধা যিহেতু সেইদিনাখন থাকিবলৈ যোৱা নাই বাৰু ভণ্টিৰ ঘৰত। এয়া এইফালে এটা দেখিবলৈ পালোঁ, বিভিন্ন ধৰণৰ ফটো গেলাৰী। ফটো আছে, আমি চাবলৈ যাব নোৱাৰিলোঁ যিহেতু দেৰি হৈ যাব সকলোবোৰ চালে, চাবলৈ সময় নহ'ল। ফুলৰ হেৰি চাম বুলি ভাবিছিলোঁ কিন্তু ছবি চাবলৈ নাপালোঁ। চাম পিছত। তো এতিয়া দিনো ছুটি হয়। তাৰ পাছতে এয়া এখন দোকান দেখিবলৈ ফটো পালোঁ, তোলাম দেই। বিভিন্ন ধৰণৰ ফুল আছে, আমি চাই গৈ আছোঁ। তাৰপিছতে সৰু ল'ৰা-ছোৱালীয়ে খেলা এখন পাৰ্ক আছে, পাৰ্কত আমাৰ ছোৱালীজনী ভণ্টি ছোৱালী সুন্দৰ সুন্দৰ ফুল, কিমান যে ধুনীয়া পৰিৱেশ, সঁচাই বৰ ভাল লাগিলে চাই। এয়া আমাৰ ছোৱালীয়ে অকণমান খেলি লৈছে, জোলনা বায়েকে তাইক খেলাই দিছে। সিহঁতি বৰ আনন্দ পালে সেইদিনাখনি, সৰু ল'ৰা-ছোৱালী এনেও খেলি ভাল পায়। তাৰপিছত এইখিনিতে এটা ৰংগমঞ্চ দেখিবলৈ পালোঁ, তাত বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ নাচসমূহ প্ৰদৰ্শন কৰা হয়। বিভিন্ন জনগোষ্ঠীৰ নাচ নৃত্য প্ৰদৰ্শন কৰে জনগোষ্ঠীসকলৰ। তাৰপিছত অসমীয়া সত্ৰীয়া বিহু আদি সকলো নৃত্য উপভোগ কৰিবলৈ পায়। আমি যেতিয়া গৈছিলোঁ তেতিয়া বাৰু অকণমান ব্ৰেক আছিলে, তেওঁলোকৰ অলপ পাছতে চাগে চাবলৈ পাম। এয়া আমাৰ ল'ৰা-ছোৱালীয়ে বৰ ভালদৰে খেলিছে, খেলি বৰ ভাল পাইছে সিহঁতি। ইয়াৰ পৰা অন্য চাবলৈ সিহঁতৰ মনেই নাই, ইয়াত খেলি থাকিবলৈকে মন। আমি তথাপিতো সকলো কিমান পাৰোঁ চাবলৈ চেষ্টা কৰিছোঁ আমি। সকলো ল'ৰা-ছোৱালীয়ে পাৰ্কত খেলি বৰ আনন্দ উপভোগ কৰে, সিহঁতিও বহুত ভাল পালে সেইদিনা, সঁচাকৈ ভাল লাগিলে। তাত ডাইনাছৰ আছে। খেলি খেলি আমনিয়ে লগা নাই, অকল খেলি থাকিবলৈকে মন। ইফালে আমাৰ দেৰি হৈ গৈছে টাইম, ঘৰলৈ আহিব লাগিব যিহেতু। তাৰ পাছতে এয়া কেকটাছ, বিভিন্ন ধৰণৰ কেকটাছৰ এটা ৰুম আছে, ধুনীয়াকৈ তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। ইয়াত বনৌষধি উদ্যানো আছে, বিভিন্ন ধৰণৰ বনৌষধ দেখিবলৈ পালোঁ। তাত আমি সকলোবোৰ চাব নোৱাৰিলোঁ, ভিতৰলৈ আমি সোমাই নগ'লোঁ, ওপৰৰ পৰা অলপ অলপ চাই আকৌ বেলেগ ফালে বুলি যাত্ৰা আৰম্ভ কৰোঁ। মানে কি কেকটাছ চাবলৈ যাম বুলি ভাবিলোঁ, কেকটাছখন দূৰৰ পৰাহে দেখিছোঁ, ভালদৰে অকণমান চাই আহোঁ বুলি তাত সোমালোঁ। ইয়াত তেজমুৰি গছ আৰু বিভিন্ন ধৰণৰ মছন্দৰী, দোৰোণ বন আদিৰে ভৰপূৰ এখন বনৌষধি উদ্যান আছে। গন্ধি গছো বিভিন্ন ধৰণৰ, ইয়াৰ পৰা বিভিন্ন ধৰণৰ বনৌষধ তৈয়াৰ কৰা হয়, সকলোবোৰ সংৰক্ষণ কৰি ৰাখিছে অতি সুন্দৰকৈ। এয়া বিভিন্ন ধৰণৰ কেকটাছ আমি অকণমান চালোঁ, আপোনালোককো অকণমান দেখুৱাই দিছোঁ। এয়া চাই লওক, কেকটাছৰ উদ্যান হয় এখন, বিভিন্ন ধৰণৰ কেকটাছ ইয়াত সংৰক্ষণ কৰি ৰাখিছে। ইমান ধুনীয়া লাগিছে এই গোল কেকটাছটো দেখিবলৈ, এটা বলৰ নিচিনা লাগিছে দেখিবলৈ।
আমি ইয়াক কি কৈ আছোঁ তাৰপাছতে এতিয়া এটা চাংঘৰ আছে বহুত ওখ হয় চাংঘৰটো এয়া আমাৰ ল'ৰাটো উঠিবলৈ চেষ্টা কৰিলে কিন্তু উঠিব পাৰিলে সি তাৰ ওপৰত উঠি গৈ ওপৰ পালেগৈ আৰু অলপ দেৰি ওপৰৰ পৰা চাই পৰিৱেশ চাই দিলে চাই নামি আহিলেহি এয়া পাই গ'ল ওপৰত তাৰপাছতে এইফালে নি এটা ৰুমত সংৰক্ষণ কৰি ৰাখিছে বিভিন্ন কাঁহ পিতলৰ সামগ্ৰী বিভিন্ন জনগোষ্ঠীৰ অলংকাৰ আৰু আমাৰ বিভিন্ন দেশৰ মুদ্ৰা ইয়াত সংৰক্ষণ কৰি ৰাখিছে। এয়া আমি সোমালোঁ তাত ইয়াত চব কাঁহ পিতলৰ বিভিন্ন ধৰণৰ বাচন বৰ্তন সামগ্ৰী আদি সংৰক্ষণ কৰি বিভিন্ন গোৰ্খাসকলৰ গহনা সংৰক্ষণ কৰি ৰাখিছে। এখন পালেং আছে অসমীয়া দেশ বিদেশৰ বিভিন্ন ধৰণৰ মুদ্ৰা ইয়াত সংৰক্ষণ কৰি ৰাখিছে আৰু নোটো আছে অৱশ্যে বিভিন্ন ধৰণৰ নোট আৰু মুদ্ৰা সকলোবোৰ পাব আপোনালোকে এয়া দেখিবলৈ পাব তাত। তাৰপিছতে এখন এয়া ফুলৰ সৰু সৰু ফুলৰ পুলিৰে ভৰপূৰ এখন বাগিচা দেখিলোঁ। অলপকৈ আমি চালোঁ আৰু কিছুমান ফুলৰ পুলিও আছে আৰু কিছুমান ডাঙৰো আছে। ইয়াৰ পৰা বিক্ৰী কৰা হয় নেকি মই ভালদৰে নাজানো বাৰু। তাৰপিছতে আমি অলপ দূৰলৈ বুলি এইফালে এখন বিভিন্ন ধৰণৰ বাঁহৰ উদ্যান আছে তালৈ বুলি গৈছোঁ অকণমান চাই আহোঁ বুলি গ'লোঁ যিহেতু টাইম বহুত কম আছিল আমাৰ সকলোবোৰ ভালদৰে চাব নোৱাৰিলোঁ। এয়া চাওক বিভিন্ন ধৰণৰ বাঁহ আছে ভিতৰলৈ সোমাই নগ'লোঁ অৱশ্যে অলপ গৈ অকণমান চাই আহিলোঁ আৰু তাকো আপোনালোকক অকণমান দেখুৱাই দিছোঁ। তাৰপিছতে আমাৰ এয়া সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াক লগ পালোঁ। তেওঁৰ লগত এখন ফটো তুলি ল'লে মোৰ মানুহজনৰ সৈতে বহুত ভাল লাগিলে তেখেতক লগ পাই। এয়া কেইখনমান ফটো আপলোড কৰি দিছোঁ আমি কি ফটো তুলিছিলোঁ তাত। এয়া বিভিন্ন ধৰণৰ নোট আৰু মুদ্ৰা বিভিন্ন দেশৰ ফটো তুলিছিলোঁ। স্মৃতি হিচাপে ৰৈ যাব ফটোবোৰ সেইটো কাৰণে মই ভিডিঅ'টোত সংযোগ কৰি দিলোঁ পিছত চাব পাৰিম কেতিয়াবা। যদি ভাল লাগে আপোনালোকে আকৌ কৈছোঁ লাইক কৰি দিব মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তাৰপিছতে এইফালে নাৱত উঠিব পৰা এখন পুখুৰীৰ নিচিনা এডোখৰ আছে আৰু আমাৰ উঠা নহ'ল অৱশ্যে তাত। এয়া আপোনালোকক যে কৈছিলোঁ মই ৰংগমঞ্চটো আছে তাতে নৃত্য পৰিৱেশন কৰি আছিলে আমি যিহেতু দূৰত আছিলোঁ কি নৃত্য ভালদৰে তেখেত তাত এনাউন্স কৰি থাকে বাৰু কি নৃত্য এতিয়া আপোনালোকৰ আগত আমাৰ আগত প্ৰদৰ্শন কৰিছে বা ৰাইজৰ আগত প্ৰদৰ্শন কৰিছে এইটো কৈ থকা হয় অৱশ্যে মই ভালদৰে নুশুনিলোঁ দূৰত আছোঁ বাবে। এয়া মই সত্ৰীয়া নৃত্য বুলিয়ে ভাবিছোঁ। এয়া সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি আছে বহুত সুন্দৰ লাগিলে। সুন্দৰকৈ তেওঁ নৃত্য প্ৰদৰ্শন কৰিছে। কাৰ্বিসকলৰ নৃত্য বড়োসকলৰ নৃত্য অসমীয়া বিহু নৃত্য আদি সকলোবোৰ ইয়াত প্ৰদৰ্শন কৰি থকা হয়। আমি সকলোবোৰ চাবলৈ আমাৰ টাইম নহ'ল এই নৃত্যটোৱে মই চালোঁ অকণমান ভিডিঅ' কৰি ল'লোঁ। অকণমান দি দিছোঁ তাৰে সকলোকে বহি তেওঁ নৃত্য উপভোগ কৰি আছে অতি মনোমোহাকৈ তেওঁ নৃত্য প্ৰদৰ্শন কৰিছিল। তাৰপিছতে আমি চাহ খাই ল'লোঁ। চাহ খাই ঘৰলৈ ৰাওনা হওঁ পাছতে চাহ খাইছোঁ আমি। আকৌ দেখুৱাই দিছোঁ মেইন গেটখন এখন জাপি গামোচা খেৰেৰে সৈতে তৈয়াৰী এখন গেট অতি ভাল লাগিলে। ল'ৰা ছোৱালী তিনিটাৰ বাবে তিনিটা টুপি ল'লোঁ সিহঁতি টুপি লাগে বুলি ক'লে তিনিটা কিনি দিলোঁ। তাৰপিছতে আমি ঘৰলৈ আহিলোঁ। আমি ফটো দুখনমানো তুলি ল'লোঁ আৰু ভিডিঅ'টো বহুত দীঘল হৈ গৈছে আপোনালোকে আমনিও পাইছে চাগে চাই। ইয়াতে ভিডিঅ'টো শেষ কৰিম আৰু নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আপোনালোকক আজি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। আমি তাৰ পৰা আহি ঘৰ পাওঁতে চাগে
তাহাঁতিক বোকাখাটত নমাই থৈ আহি আমি আহি আছোঁ। আহি আমাৰ যিহেতু কমাৰবন্ধাত ঘৰ আমাৰ 2 ঘণ্টামান লাগিব। 2 ঘণ্টামান অহাৰ পাছতে আমি সন্ধিয়া 7টামান বজাত চাগে ঘৰ পাইছিলোঁহি আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ঘৰ পালোহি আমি। বাই বাই ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। বাই বাই।